চিঠিখন পঢ়িলানে? মই গাঁৱৰ ছোৱালী, নদী হ'বলৈ মোৰ সাহস নাই। ইয়াত দিনত হাজাৰটা ফাইল আহে, আমি কেইটা ফাইল চাম? এটা কাম কৰা, ফাইলটো ইয়াত থৈ যোৱা, সময় হ'লে মই চাম। বাহনী চুকত বোলে কিবা ফুচফুচাই আছিলে। আপোনালোকে মোক কি কৰিব লাগে শিকাব নালাগে। মহিকান্ত, কথাটো বেয়াৰ ফাললৈ গৈছে। তোৰ ছোৱালী আৰু সৰলাৰ পুতেকৰ মাজত বুবু বাবা হৈছে। কথাটো কেৱল মান সন্মানৰ কথা নহয়। এতিয়া ভিজাম হ'ব গম পাইছোঁ নহয় তহঁতৰ কাণ্ড। এতিয়া আৰু ক'ব নালাগে, যি ক'ব আছে মিটিঙত ক'বি। কাণ্ড যিবোৰ কৰিছে। খেতিয়কৰ ল'ৰা অফিচাৰ হ'ব কৈছিলে, সমাজৰ নিয়ম ভাঙিছে।